অসমলৈ সোমাওতে প্ৰথম ৰেলৱে ষ্টেচনটো পায় গোসাইগাঁও হাট আৰু শেষৰটো মুকং চেলেক। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা এই ৰেলৱে পথটো কোকৰাঝাৰৰ পৰা ধেমাজিলৈকে সম্পূৰ্ণৰূপে সংযোগ হৈ আছে। নামনি অসমত ৰেল সেৱা অসমৰ বেলেগ ঠাইতকৈ বেছি সুবিধাজনক। নিউ বঙাইগাঁৱৰ পৰা পৃথক হৈ নৰনাৰায়ণ সেতুৱেদি গোৱালপাৰা সংযোগ কৰে আৰু ৰঙিয়া জাংচনৰ পৰা কামৰূপক সংযোগ কৰে। নামনি অসমৰ প্ৰায় সকলো জিলাক ৰেলপথে সংযোগ কৰে। গুৱাহাটীৰ পৰা জাগিৰোডেৰে হোজাই হৈ লামডিং জংচন পায়, য'ৰ পৰা দুটা পথ পৃথকে গৈছে, এটা বৰাক ভেলীলৈ যায় আৰু আনটো লামডিঙৰ পৰা উজনি অসমলৈ ডিফু পাৰ হৈ নাগালেণ্ডৰ ডিমাপুৰত সোমাই আকৌ ফৰকাটিং জাংচন পায়। এই জাংচনৰ এটা পথ যোৰহাটত সোমায় আৰু আনটো আকৌ শিমলুগুৰি জাংচন হৈ তিনিচুকীয়া জংচনত পায়গৈ। তাৰ পাছতহে দুফালে দুটা ৰাস্তা যায়, এটা ডিব্ৰুগড় হৈ বগীবিল পাৰ হয়, আনটো অসমৰ শেষ প্ৰাণ মাকুম পাৰ হৈ দংগিৰি আৰু লেখাপানী পাইছেগৈ। মধ্য অসম আৰু উজনি অসমৰ বগীবিল দলং হোৱাৰ পাছত ৰেল সেৱা ব্যৱস্থা আগতকৈ উন্নত হোৱা যেন অনুভৱ হয়। শেষৰটো বৰাক ভেলী, এটা ৰোমাঞ্চকৰ যাত্ৰা। লামডিঙৰ পৰা পৃথকে সোমাই আহি নিউ হাফলং পায়। নিউ হাফলঙৰ পাছত বদৰপুৰ জাংচনৰ পৰা কৰিমগঞ্জ হৈ ত্ৰিপুৰাক সংযোগ কৰে। আনফালে বদৰপুৰ জাংচনৰ পৰা হাইলাকান্দি হৈ মিজোৰাম সংযোগ কৰে। আকৌ আনফালে কাছাৰ পাৰ হৈ মণিপুৰ সংযোগ কৰে। এনেকুৱা ভিডিঅ' চাবলৈ আমাক ফ'ল' কৰিবলৈ নাপাহৰিব।